আপোনালোকৰ মাজত আছে 15 আগষ্ট স্বাধীনতা দিৱস ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিন বুলি ভাৰতবৰ্ষৰ জনসাধাৰণৰ লগতে আমি ইতিমধ্যে বহুতো বুৰঞ্জীৰ পাতত পাই আহিছোঁ। ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিন 15 আগষ্ট, যি 15 আগষ্ট 1947 চনৰ মতে স্বাধীন হৈছিল। সেই 15 আগষ্ট আমালোকৰ মাজত আহি আছে ৭৪ সংখ্যক স্বাধীনতা দিৱস। সেইকাৰণে আমি সকলোৱে একেলগ হৈ মিলা প্ৰীতিৰে এই 15 আগষ্টৰ যি ৭৪ বছৰীয়া আমি স্বাধীনতা অনুভৱ কৰি আছোঁ, সকলোৱে মিলা প্ৰীতিৰে আছিলোঁ। সেই মিলা প্ৰীতি যাতে আমি আগন্তুক দিনতো বজাই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু অনুৰোধ কৰিছোঁ, আমাৰ ইতিমধ্যে বহুতো দল সংগঠনে কিছুমান ধৰ্মৰ ওপৰত অন্যায়ভাৱে অত্যাচাৰ কৰিব খুজি আছে। এই দল সংগঠনক মই আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ, যাতে আপোনালোকে আমি সকলোৱে মিলা প্ৰীতিৰে শংকৰ আজানৰ দেশত সকলোৱে চলিব পাৰোঁ। এনেকুৱা এটা বিশ্বৰ দৰবাৰত মেছেজ দিব পাৰোঁ যে হয়, ভাৰতবৰ্ষৰ নিচিনা শান্তিপ্ৰিয় দেশ গোটেই বিশ্বত আমি বিচাৰি নাপাম। সেইকাৰণে আপোনালোক সকলোৱে আহকৰ মাজত ঐক্য গঠন কৰোঁ। আমি সকলোৱে অহিংসা পৰম ধৰ্মৰ মহাত্মা গান্ধীৰ যি আদৰ্শ, সেই আদৰ্শিত হৈ ভাৰতবৰ্ষ বিশ্বৰ দৰবাৰত এটা নক্ষত্ৰ হিচাপে গঢ়ি তুলিব। 1947 চনৰ আগত ভাৰতৰ সকলো ধৰ্মৰ, হিন্দু, মুছলমান, বৌদ্ধ, জৈন, শিখ সকলো ধৰ্মই মিলি ভাৰতবৰ্ষ স্বাধীন কৰিছিল। আৰু ইয়াতে কেৱল হিন্দুৱে যে ভাৰত স্বাধীন কৰিছে সেইটো নহয়, মুছলমানৰ বহুত তেজৰ বিনিময়ত ভাৰত স্বাধীন হৈছিল। আৰু সেইকাৰণে মই অনুৰোধ কৰিব খুজিছোঁ যে ভাৰতবৰ্ষত মুছলমানসকলৰো অৱদান বহুত। সেইকাৰণে আপোনালোক হিন্দু, মুছলমান, বৌদ্ধজন আমি সকলোৱে মিলি এই স্বাধীনতা যাতে আমি শান্তিৰে শৃংখলাৰে পালন কৰিব পাৰোঁ। আমাৰ মাজত যাতে শান্তি শৃংখলা ফূৰ্তি মিলা প্ৰীতি ভাৱটো থাকিব পাৰে। সেইকাৰণে মই অনুৰোধ কৰিছোঁ, আহক আমি সকলোৱে মিলি ভাৰতবৰ্ষ উন্নত ৰাষ্ট্ৰত পৰিণত কৰোঁ। শান্তিপ্ৰিয় দেশ বিশ্বৰ দৰবাৰত এটা মিছাইল হিচাপে, শান্তিপ্ৰিয় দেশ হিচাপে যাতে মানুহৰ উদাহৰণ হিচাপে থাকিব পাৰে। সেইকাৰণে যি 15 আগষ্ট আহি আছে, এই 15 আগষ্টৰ দিনা আমি সকলোৱে মিলা প্ৰীতিৰে এই দিৱসটো পালন কৰোঁ। দিৱস বুলিয়ে নহয়, আমি সকলো জাতি জনগোষ্ঠীৰ মানুহে একেলগ হৈ এটা পতাকাৰ তলত যাতে আমি ইনক্লাব জিন্দাবাদ বুলি ক'ব পাৰোঁ। আমি সকলোৱে ভাই ভাই বুলি, হিন্দু মুছলমান ভাই ভাই বুলি একেলগে কাম কৰিব পাৰোঁ, একেলগে স্বাধীনতা দিৱস পালন কৰিব পাৰোঁ। আহক আমি সকলোৱে ভাই ভাই, ইনক্লাব জিন্দাবাদ।